welcome to my channel Sarma's Kitchen. আজিও মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা স্পেচিয়েল ডিশ, সেইটো হৈছে ফিশ কাৰী। আৰু এই ফিশ কাৰীটো বনাইছোঁ মই, আৰু মই ইউজ কৰিছোঁ ৰৌ মাছ। গতিকে এই চিম্পল ৰৌ মাছৰ আঞ্জাটো মই কেনেকৈ বনাইছোঁ আহক চাওঁ। গাইজ, মই আজি প্ৰিপেয়াৰ কৰিব লৈছোঁ চিম্পল এছামিজ ফিশ কাৰী। আৰু ইয়াৰ বাবে মই লৈছোঁ 4টা মিডিয়াম চাইজৰ আলু, 2টা বিলাহী আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ। আৰু লগতে লৈছোঁ কেইফুটামান নহৰু আৰু এডোখৰ আদা। চ' গাইজ, মই এতিয়া আলু আৰু বাকী যিখিনি আছে বিলাহী, পিঁয়াজ গোটেইখিনি মই ৰেডি কৰি ল'ম। বিলাহী টুকুৰাবোৰ বেছি সৰু সৰু নকৰিলেও হ'ব, আলুৰ টুকুৰাবোৰো বেছি সৰু সৰু নকৰিলেও হ'ব, যিহেতু আঞ্জা ফিছ কাৰীৰ আলুবোৰ অলপ ডাঙৰ হৈ থাকিলে ভাল লাগে। আৰু এতিয়া মই লোৱা পিঁয়াজটো মিহি মিহিকৈ কাটি ল'ম। এয়া হৈছে মোৰ আদা আৰু নহৰু পেষ্ট, আৰু ইয়াৰ লগতে দি মই 2টা জলকীয়া। মোৰ কেৰাহীটো গৰম হোৱাৰ লগে লগে মই ইয়াত দিম মাষ্টাৰ্ড অইল, আৰু যেতিয়া মাষ্টাৰ্ড অইলখিনি গৰম হ'ব, ধোঁৱা ওলাবলৈ ধৰিব, মই ইয়াত প্ৰথমে দিম আলু। আৰু যেতিয়া আলুখিনি ফ্ৰাই হ'ব, তাৰপিছতে মই ইয়াত এড কৰিম বাকীখিনি ইনগ্ৰেডিয়েণ্ট। মই এতিয়া আলুখিনি অলপ ফ্ৰাই হোৱাৰ পিছত মই ইয়াত এড কৰিছোঁ পিঁয়াজ, লগতে এড কৰিম বিলাহী, 2টা জলকীয়া আৰু আদা নহৰু পেষ্ট। এতিয়া আমি এড কৰিম নিমখ, হালধি, অলপমান ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ, আৰু অলপমান এড কৰিম মাষ্টাৰ্ড পাউডাৰ। এতিয়া গোটেইখিনি মিক্স কৰি ল'ম। আৰু অলপ সময়ৰ বাবে ভালদৰে সিজিবলৈ আমি এৰি দিম। চ' গাইজ, এতিয়া মোৰ আলুখিনি অলপ অলপ সিজিব লৈছে, তো ইয়াতে মই অকণমান এড কৰিম গৰম পানী। মানে গৰম পানী দিব লাগে, তেতিয়া সিজোতে সহজ হয়। এতিয়া অলপ সময় এই গৰম পানীত সিজিবলৈ এৰি দিম। পানীৰ কোৱান্টিটিটো আপুনি নিজৰ হিচাপ মতে দিব পাৰে। আৰু যেতিয়া এই পানীখিনিত উতল আহিব, ভালদৰে আলুখিনি আৰু সিজি যাব, তেতিয়া আমি এড কৰিম আমাৰ মাছৰ 2টা পিচ। গাইজ, আপোনালোকে দেখিছে এতিয়া উতল আহিবলৈ ধৰিছে, আৰু মই বিচৰা হিচাপলৈ কোৱান্টিটিটো আহি গৈছে। পানী অলৰেডি শুকাই গৈছে, আলু সিজি গৈছে। এতিয়া মই ইয়াতে এড কৰি মোৰ আগতে ফ্ৰাই কৰি থোৱা 2 পিচ ৰৌ মাছ। এতিয়া অলপ সময় এনেদৰে সিজিবলৈ এৰি দিম, তাৰপিছতে মই ছুইচ অফ কৰিম মোৰ গেছৰ। চ' গাইজ, মোৰ ডিছটো অলৰেডি ৰেডি হৈ গৈছে, বাট মই নমোৱাৰ আগতে ইয়াতে অলপমান দিছোঁ ব্লেক পেপাৰ।
ব্লেক পেপাৰ স্মেলটো এনেও ভাল লাগে গতিকে মই সদায় লাষ্টতে ইউজ কৰোঁ তো মই এতিয়া অফ কৰিছোঁ মোৰ গেছ So guys, মোৰ হাজবেণ্ডে আজি লৈ অহা ৰ' মাছেৰে মই বনালোঁ ৰ' ফিছ কাৰী গতিকে আজি ডিনাৰত আছে ৰ' মাছৰ আঞ্জা So guys, এয়া আছিল মোৰ আজিৰ স্পেচিয়েল ৰেচিপি ৰ' ফিছ কাৰী ইন আছামিজ ষ্টাইল ইন চিম্পল ৱে গতিকে এই ৰেচিপিটো আপুনিও ঘৰত ট্ৰাই কৰি চাব পাৰে আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কৰিব ছাবস্ক্ৰাইব আৰু ঘণ্টাটো কিন্তু বজাবলৈ নাপাহৰিব গতিকে পুনৰ এটা নতুন টেষ্টি ৰেচিপি লৈ মই পুনৰ আহিম টিল দেন বাই গাইজ